হেল্ল' গাইজ, সকলোৱে ভালে আছা? আমিও ভালে আছোঁ। বৰ্তমান এতিয়া আমি অৰুণাচল পাছিঘাট ডিষ্ট্ৰিক্টত আহি পালোঁ অলপ আগত। এতিয়া আমি ইয়াতে উপস্থিত আছোঁ। লগত আমাৰ ভাই পূৰণ আৰু ভাই মহেন্দ্ৰ, তিনিজনে এতিয়া আমি যাই আছোঁ চিয়াং নদী চাবলৈ। এতিয়া চিয়াং নদী ৰোড আমি এতিয়া যাই আছোঁ। বৰ্তমান চোৱা জেগাখন বহুত ধুনীয়া লাগে। ইফালে ইফালে ডাঙৰ ডাঙৰ বিল্ডিং আৰু গছ গছনি সেউজীয়া লাগে, বহুত ধুনীয়া লাগিছে। আজি ইয়াতে উপস্থিত হৈ বহুত ভাল লাগিছে। নতুন নতুন মই আজি আহি কিনি চিয়াং নদীত উপস্থিত হয়। ভিডিঅ' বনাবলৈ মানে ইমান মনটো ভাল লাগিলে, সেইটো কাৰণে বনাই চাইছোঁ। চাহক কিমান ধুনীয়া, ইয়াতে বহুত ঠাণ্ডা ঠাণ্ডা হাৱাও আহি থাকে। লগত আহিছে বন্ধুবিলাক, এই দুইটাটো চাই আপুনিবিলাকে চাব ইচ্ছা কৰিলে ইয়াত আহি কিনি চাব পাৰিব। বহুত ধুনীয়া আছে জেগাটো। এয়া চাহ ৰাস্তা বি বনাই দিছে বঢ়িয়াকে। আৰু নদীখন চাহ কিমান দূৰলৈকে আছে। আমি এই ঠাইৰ পৰা আহি আছোঁ, বহুত দূৰ আছে। আৰু গৈ আছোঁ। বহুত মনত পৰিলে। এয়া চাওক নদী কিনাৰত কহুৱা বন বি আছে। আজিয়ে দেখি পাইছোঁ বহুত দিনৰ মূৰত। সেইটো চাই কিনি বহুত মনত পৰিলে। হ'ব ঠিক আছে, পৰা বেছি ধুনীয়া আছে, চিয়াং চাই নদীত লওক। গুৰিখিনি উপস্থিত দেখুৱাই হৈ দিছোঁ। আছোঁ। এইটো আমাৰ চিয়াং নদীত উপস্থিত আছে আমাৰ ভাই মহেন্দ্ৰ আৰু ভাই পূৰণ। আমি তিনিজনে এই চিয়াং নদীত এই মুহূৰ্তত উপস্থিত আছোঁ। চিয়াঙৰ কিনাৰত বহুত চিয়াং বহিবলৈ ভাল, নদীৰ কাষে কাষে ইমান বহুত ঠাণ্ডা ধুনীয়া হয়। পৰিৱেশটো, আৰু বিভিন্ন মানুহ বিভিন্ন জাতি ইয়াতে উপস্থিত আছে, কাৰণ চিয়াং নদীক চাবলৈ। ইয়াতে পৰিৱেশ ধুনীয়াই নহয়। হ'ব বাৰু ঠিক আছে।